Dear students, good evening. I am Deepak Gogoi, your class teacher. I welcome all of you to my online class. Yesterday we learned about domestic and wild animal. Is not it? মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই দীপক গগৈ তোমালোকৰ ছাৰ মই সকলোকে মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ যোৱাকালি আমি পোহনীয়া জন্তু আৰু বনৰীয়া জন্তুৰ বিষয়ে পঢ়িলোঁ হয়নে আজি আমি এটা নতুন লেসন শিকিম ঠিক আছে তোমালোকে সাধু শুনি ভাল পোৱা নে নিশ্চয় পোৱা তোমালোকৰ ককা আইতা সকলে গ্ৰাণ্ডফাদাৰ গ্ৰাণ্ডমাদাৰ সকলে তোমালোকক সাধু শুনায় হয়নে নহয় ঠিক তেনেকুৱা সাধু এটা আমি আজি শুনিম ঠিক আছে we are going to learn a new lesson about a story. The name of the story is The Lion and the Mouse. What is the name of our story? The Lion and the Mouse. Okay? Then let's start our lesson. আজি আমি ক্লাছটো আৰম্ভ কৰিবলৈ গৈছো তোমালোকে মন দি শুনিবাচোন মই ভালদৰে পঢ়ি দিম তোমালোকে শুনি যাবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তেতিয়াহ'লে লেসনটো এটা প্ৰথম পেৰাগ্ৰাফটো মই পঢ়ি দিছো তোমালোকে চাই যাবা তাৰ পিছত মই আকৌ অসমীয়া ভাঙনিখিনি কৈ যাম ঠিক আছে ওকে দ্য লায়ন এণ্ড দ্য মাউস One day a lion was sleeping under an olive tree in a jungle. A mouse was moving here and there for food. The mouse did not see the lion. It suddenly jumped on the lion. The lion wanted to kill the mouse. The lion lifted its paw. ঠিক আছে মই এতিয়া অসমীয়া ভাঙনিখিনি কৈ যাও নে ঠিক আছে কৈ দিছো প্ৰথম পেৰাগ্ৰাফ one day মানে এদিনাখন লায়ন মানে তোমালোকে জানাই সিংহ হয়নে স্লিপিং মানে জানা শুই থকা ঠিক ইয়াত কোৱা আছে যে one day a lion was sleeping under an olive tree in a jungle এদিনাখন এটা সিংহই হাবিত এজোপা বেলফুৰি গছৰ তলত শুই আছিল অলিভ জলফাই ঠিক আছে The mouse was moving here and there for food আৰু সেই সময়তে কি কৰিছিল এটা এন্দুৰে এঠাইৰ পৰা আন এঠাইলৈ কি কৰি ফুৰিছিল ঘূৰি ফুৰিছিল আহাৰ বিচাৰি খাদ্য বিচাৰি মাউস মানে এন্দুৰ The mouse did not see the lion সেই সময়ত এন্দুৰটোৱে লায়নটোক দেখা পোৱা নাছিল It suddenly jumped on the lion হঠাতে খাদ্য সন্ধানত ইফালে ইফালে ঘূৰি ফুৰোতে সিংহটোৰ পিঠিতে জপিয়াই উঠিল The lion wanted to kill the mouse তেতিয়া কি হ'ল সিংহটো খং উঠিল নে নাই সিংহটোৱে খঙতে এন্দুৰটোক মাৰিব বিচাৰিছিল The lion wanted to kill the mouse সিংহটোৱে এন্দুৰটোক মাৰিব বিচাৰিলে আৰু মাৰিবলৈ বুলি সি কি কৰিলে The lion lifted its paw আৰু হাতৰ পাঞ্জাৰে তাক থাপ মাৰি ধৰি ললে তাৰ পিছত আকৌ মই পঢ়ি দিছো ঠিক আছে ইংৰাজী তাৰ পিছত আকৌ মই বৰ্ণনা কৰি যাম হ'বনে Please don't kill me I did not mean to hurt you The mouse squeaked The lion thought This small animal cannot do me any harm I will let it go The lion smiled and let the mouse go. Oh, thank you so much. I will help you someday, said the mouse. Ha 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 ha, laughed the lion loudly. He said, Are you sure you can help me? I don't know, said the mouse, but I will surely try. ঠিক আছে ইয়ালৈকে ভাঙনি দিলো মই অসমীয়াত তোমালোকে গম পাইছে যে সিংহটোৱে এন্দুৰটোক মাৰিবলৈ হাতে ধৰি ললে হয়নে তেতিয়া কি ক'লে প্লিজ ডোন্ট কিল মি তেতিয়া এন্দুৰটোৱে মাত লগালে ক'লে যে মোক নামাৰিব আই ডিড নট মিন টু হাৰ্ট ইউ মোৰ তোমাক আমনি কৰা বা কষ্ট দিয়াৰ মোৰ উদ্দেশ্য নাছিল হাৰ্ট মানে কষ্ট দিয়া ঠিক আছে দ্য মাউস স্কুৱেক এই বুলি এন্দুৰটোৱে চিঞৰিলে দ্য লায়ন thought আৰু তেতিয়া সিংহটোৱে ভাবিলে This animal cannot do me any harm এই হৰু
প্ৰাণীটোৱে মোক এক কষ্ট বা অন্যায় কৰিব নোৱাৰে I will let it go মই ইয়াক যাবলৈ দিওঁ The lion smile and let the mouse go আৰু সেই বুলি কৈ সিংহটোৱে হাঁহি এন্দুৰটোক যাবলৈ দিলে মাউচটোক ঠিক আছে আৰু তেতিয়া কি ক'লে চোৱা এন্দুৰটোৱে Oh thank you so much I will help you someday said the mouse ধন্যবাদ জ্ঞাপন কৰিলে সিংহটোক এন্দুৰটোৱে ক'লে Oh thank you so much I will help you someday মই তোমাক অন্য কোনোবা দিনাই সহায় কৰিম এই বুলি কোনে ক'লে এন্দুৰটোৱে কাক ক'লে বাৰু সিংহটোক ক'লে হয়নে হা 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 laughed the lion loudly আৰু তেতিয়া কি কৰিলে সিংহটোৱে হা হা কৈ ডাঙৰকৈ হাঁহিবলৈ ধৰিলে He said Are you sure you can help me সিংহটোৱে তেতিয়া এন্দুৰটোক ক'লে তুমি মোক সঁচাকৈ সহায় কৰিব পাৰিবানে নিশ্চয় কৰিবানে I don't know said the mouse সেই সময়ত এন্দুৰটোৱে ক'লে মই এতিয়া ক'ব নোৱাৰো বা এতিয়া নাজানো but I will surely try কিন্তু মই নিশ্চয় তোমাক সহায় কৰিবলৈ যত্ন কৰিম আকৌ নেক্সট পেৰাগ্ৰাফ পঢ়ো হয়নে কাহিনীটো পঢ়িলো যেতিয়া গোটেইটোৱে পঢ়ি দিওঁ A few days later the lion fell into a trap someone had caught him in a net the lion roared grr grr he roared louder and louder no one came near the lion suddenly the lion heard a squeak 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 it was the mouse started nibbling at the ropes of the net ইয়াৰ পিছত কি হ'ল জানানে A few days later the lion fell into a trap কিছুদিনৰ পিছত কি হ'ল সিংহটোৱে কিহত পৰিলে বাৰু জালত পৰিলে Someone had caught him in a net কোনোবাই জাল পাতি থৈছিল নেট পাতি থৈছিল তাত সিংহটো সোমাই পৰিল The lion roared আৰু সিংহই গুজৰিবলৈ ধৰিলে ঠিক আছে সিংহই কেনেকৈ গুজৰে শব্দটো জানাই হো হো হয়নে নহয় He roared louder and louder যিমান পাৰে সিমান গুজৰিবলৈ ধৰিলে No one came near the lion সেই সময়ত সিংহ ওচৰত কোনো কাষ চাপি নাহিল Suddenly the lion heard a quack 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 it was the mouse সেই সময়তে হঠাতে সিংহটোৱে এন্দুৰৰ মাতটো শুনি পালে ঠিক আছে The mouse started nibbling at the ropes of the net আৰু এন্দুৰটো আহি কি কৰিলে জানানে জালখনৰ অৰ্থাৎ নেটখনৰ ৰছীবিলাক দাঁতেৰে কুটিবলৈ ধৰিলে এতিয়া চোৱা Thank you little mouse I am happy that I help you one day তেতিয়া সিংহটোৱে সৰু এন্দুৰটোক ক'লে I am happy that I help you one day তেতিয়া ক'লে সিংহটোৱে যে মই বহুত সুখী যে দিনাখন মই তোমাক সহায় কৰিছিলোঁ Let's become friends আৰু সেইবাবে এতিয়া আমি বন্ধু পাতো আহা We need each other আমাক দুইজনৰ প্ৰয়োজন আছে ইজনৰ আনজনৰ প্ৰয়োজন আছে The lion and the mouse became friends from that time আৰু সেই দিন ধৰি সিংহ আৰু এন্দুৰ দুইজনে বন্ধু পাতিলে তোমালোকে কোৱাচোন সাধুটো শুনি কেনে লাগিল নিশ্চয় ভাল লাগিল বুলি মই আশা ৰাখিছোঁ ইয়াৰ পৰা আমি কি গম পালোঁ বিপদৰ সময়তহে প্ৰকৃত বন্ধুৰ পৰিচয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা ৰাখিছোঁ তোমালোকে সাধুটো শুনি ভাল পালা আমি পৰৱৰ্তী পৰ্যায়ত ইয়াৰ কুৱেশ্যন এনসাৰখিনি আৰু ইয়াৰ যি এক্টিভিটি আছে ইয়াৰ অহা কালিলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ তোমালোকক মই সময়মতে ভিডিঅ' দিব নোৱাৰাৰ কাৰণে মই দুখিত কেতিয়াবা নেটৰ প্ৰব্লেম হয় কেতিয়াবা মোৰ নিজৰ পাৰ্সোনেল প্ৰব্লেমৰ কাৰণে মই সময়মতে দিব পৰা নাই কিন্তু সদায় চেষ্টা কৰিছোঁ যাতে এটা নহয় এটা ভিডিঅ' তোমালোকৰ কাৰণে আগবঢ়াব পাৰোঁ তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতলোকে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণে পাঠসমূহ জানিবলৈ বা বুজিবলৈ সক্ষম হয়
ঠিক আছে আজিলৈ তেতিয়াহ'লে শ্ৰেণীটো ইমানতে সামৰণি মাৰিছোঁ আকৌ পুনৰ ইয়াৰ এক্টিভিটিবিলাক আমি কৰিম অহা কালিলৈ সকলোকে ধন্যবাদ জনাই ক্লাছটো সামৰণি মাৰিছোঁ